Hello friends, welcome to our YouTube channel. Friends, আজিৰ এই ভিডিঅ'ত মই আপোনালোকক জনাম বেহাৰবাৰী আউটপোষ্টৰ কেইকেইটাৰ বিষয়ে কিছু নজনা কথা আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেওঁৰ ৰিয়েল নাম হ'ল সিদ্ধাৰ্থ শৰ্মা আৰু তেওঁৰ নিকনেম হ'ল কুন্তি আৰু কে। আৰু প্ৰফেশ্যন হ'ল এক্টৰ এণ্ড ছিংগাৰ। ডেট অফ বাৰ্থ 4 September. Birthplace Nagaon, Assam. Current city Guwahati, Assam. Height approx 5.7 inch and weight approx 65 kg. তেওঁৰ দেউতাকৰ নাম হ'ল ভদ্ৰকান্ত শৰ্মা আৰু তেওঁৰ মাকৰ নাম হ'ল লিলি দেৱী আৰু তেওঁৰ ৱাইফৰ নাম হ'ল ডিম্পী গোস্বামী আৰু তেওঁলোকৰ ল'ৰাজনৰ নাম হ'ল প্ৰিয়াংশ। তেওঁ পঢ়া কলেজখনৰ নাম হ'ল ADP কলেজ নগাঁও। নেশ্যনেলিটি ইণ্ডিয়ান এণ্ড ৰিলিজিয়ন হিন্দুইজম। হেয়াৰ এণ্ড আই কালাৰ ব্লেক। তেওঁৰ পপুলাৰ ডাইলগটো হ'ল সকলোৰে প্ৰিয় ডাইলগ ইয়ে মজ্জা।